তো নমস্কাৰ, আজিৰ ভিডিঅ'খন অতিকৈ গুৰুত্বপূৰ্ণ হ'বলৈ ওলাইছে। যদিহে আপুনি এখন চৰকাৰী ঘৰ পাব বুলি আশা কৰি আছে আৰু আপোনাৰ লিষ্টত নাম আছে নে নাই, তো অক্টোবৰ মাহত কিমানখন নতুন চৰকাৰী ঘৰ আহিল আপোনাৰ ডিষ্ট্ৰিক্টত, তো আপুনি কেনেকৈ গম পাব নিজৰ মোবাইলত। তো আজিৰ ভিডিঅ'খন শেষলৈকে চাওক, সকলোখিনি ষ্টেপ বাই ষ্টেপ বুজাই দিম, ঠিক আছে। তো নমস্কাৰ, জয় অসম, স্বাগতম জনাইছোঁ আপোনালোকক অন্য এখন নতুন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'খন অতিকৈ গুৰুত্বপূৰ্ণ হ'ব লাগিছে, কিয়নো আপুনি এখন চৰকাৰী ঘৰ লাভ কৰিব বিচাৰি আছে বহুত দিন ধৰি, কিন্তু আপোনাৰ লিষ্টত নাম আছে নে নাই, ঠিক আছে। তো এই মাহত অক্টোবৰ মাহত কিমানখন নতুন চৰকাৰী ঘৰ আহিছে এইটো কেনেকৈ গম পাব আৰু কি কি প্ৰক্ৰিয়াৰে আপোনাৰ নিজৰ মোবাইলতে চাব পাৰিব, ঠিক আছে। তো ভিডিঅ'খন যদিহে ভাল লাগে তো চেনেলখন অৱশ্যই ছাবস্ক্ৰাইব কৰিব আৰু এখন ভিডিঅ'খন লাইক কৰি দিব, ঠিক আছে। আপোনালোকক বহুতো ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি পাব এই চেনেলখনত। তো সোনকালে ছাবস্ক্ৰাইব কৰক, লাইক কৰক। বলক ভিডিঅ'খন আজি আৰম্ভ কৰিছোঁ। ডিছক্ৰিপশ্যনত মই এই ৱেবছাইটখনৰ লিংক দি দিম, ঠিক আছে। এইখন লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত এইখন চৰকাৰী প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ বিকাশৰ পৰ্টেলখন আহি যাব। তো ইয়াৰ পৰা আপুনি নিজৰ মোবাইলতে কামখন কৰিব পাৰিব, ঠিক আছে। তো ইয়াৰ বাবে আপোনালোকক কি কৰিব লাগিব, ইয়াতে আপুনি 3 ডট দেখা পাইছে, এই 3 ডটত আপুনি ক্লিক কৰিব লাগিব, ঠিক আছে। তো এই 3 ডটখনত আপুনি সোনকালে ক্লিক কৰি ল'ব। তো ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ মাজত এইখন পেজ খোল খাই যাব। ইয়াতে আপোনালোকে চাই আছে এবাউট, ঠিক আছে। সেকেন্ড নম্বৰ অপশ্যন যিটো চাই আছে ওৱান শ্বপ টু বুলি লিখা আছে, এইখনত আপুনি ক্লিক কৰি দিব, ঠিক আছে। মই দেখাই আছোঁ। তো এইখন ক্লিক কৰাৰ লগে লগে আৰু এখন নতুন পেজ খোল খাই গ'ল। ইয়াতে চাই আছে বহুত কেইটা অপশ্যন আছে, ডাটা এন্ট্ৰি, ৰিপৰ্ট, এপ টু ট্ৰেকিং, ই পেমেণ্ট, পাৰফৰমেন্স ইণ্ডেক্স। তো আপুনি কি কৰিব, ৰিপৰ্টত ক্লিক কৰি দিব, ঠিক আছে। সেকেন্ড নম্বৰ অপশ্যন যিটো আছে ৰিপৰ্ট, তো এই ৰিপৰ্টত ক্লিক কৰি দিব। তো ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত আৰু এখন নতুন পেজ খোল খাই যাব। তো ইয়াতে আপুনি কি কৰিব লাগিব, ষ্টেপ বাই ষ্টেপ বুজাম। তো ভিডিঅ'খন এতিয়াই লাইক কৰক, ঠিক আছে। তো এতিয়া আহি গ'ল আমাৰ নতুন পেজ। তো এইখন পেজ অহাৰ পাছত ইয়াতে দেখি আছে ফিজিকেল বহুত কিবা আহিছে, GIC ৰিপৰ্ট আছে, একদম তলত আহি যাব। তলত অহাৰ পিছত ইয়াতে চাই আছে ছ'চিয়েল অডিটেড ৰিপৰ্ট বুলি। তো বেনিফিচিয়াৰী ডিটেইল অফ ভেৰিফিকেশ্যন ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত এইখন নতুন পেজ খোল খাই যাব। ইয়াৰ পৰা কি কৰিব, আপুনি আপোনাৰ নিজৰ ষ্টেটখন চিলেক্ট কৰিব, মানে আমাৰখনৰ অসম, আমি অসমখন চিলেক্ট কৰি ল'ম। তো আমি অসমখন চিলেক্ট কৰি লৈছোঁ। অসমখন চিলেক্ট কৰাৰ লগে লগে ইয়াতে আপোনাৰ কি ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব লাগিব। তো ইয়াৰ পৰা আপুনি আপোনাৰ নিজৰ যি ডিষ্ট্ৰিক্ট হয় এই ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি লওক। তো ডিষ্ট্ৰিক্টখন চিলেক্ট কৰাৰ পিছত এতিয়া কি কৰিব, ইয়াৰ পৰা আপোনাৰ নিজৰ পঞ্চায়ত বা ব্লকখন চিলেক্ট কৰক। আপোনালোকৰ ব্লক যি হয় ব্লকখন আৰু যিসকলে বঙাইগাঁও ডাংতল ব্লকৰ পৰা চাই আছে সিহঁতে অৱশ্যই কমেণ্ট কৰিব। তো সিহঁতৰটো মই অকলে চাই দি আছোঁ, ঠিক। আপোনালোকৰ পঞ্চায়ত চিলেক্ট কৰিব। তো আমি এখন পঞ্চায়ত চিলেক্ট কৰি আছোঁ, ঢালিগাঁও পঞ্চায়ত বুলি চিলেক্ট কৰিছোঁ। আৰু ঢালিগাঁও পঞ্চায়তৰ আণ্ডাৰত যিমানখন মানুহ চাই আছে অৱশ্যই কমেণ্ট কৰিব, ঠিক আছে। তো ইয়াৰ পৰা আপুনি চনখন চিলেক্ট কৰিব 24-25। তো ইয়াতে 24-25 আছে, 24-25খন ক্লিক কৰি দিব। তো 24-25ত ক্লিক কৰাৰ পিছত ইয়াতে কি আছে, এখন ইয়াৰ পৰা আপোনাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ বুলি 1 নম্বৰতে আছে, ইয়াতে ক্লিক কৰি দিব, ঠিক আছে। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে চাইছে কেপচাৰখন ফিল কৰিব, 70 আৰু 34 যোগ কৰিলে কিমান হয় এইখন আপুনি ইয়াতে টাইপ কৰি দিব। তো টাইপ কৰাৰ পিছত এখন পেজ খোল খাই যাব। পেজটো ইয়াতে একোৱেই নাই, কিন্তু ইয়াৰ পৰা কি আছে, তলত দেখা পাই আছে এখন পেজ আছে, ঠিক আছে। এইখন লিষ্ট আপোনাৰ নহয়। তো ইয়াতে চাওক, ইয়াতে নাম আছে বহুত আজিবৰ, এইবিলাক ৰেহমান বেনিফিচিয়াৰী নামত। যদি ইয়াৰ পৰা আপুনি, ঠিক আছে, ইয়াৰ পৰা যদি আপোনাৰ বুজাতে অসুবিধা হৈ আছে, চাওক ইয়াৰ পৰা স্কুলত কাম নকৰি আছে চাৰ্ভাৰ ইছ্যুৰ বাবে। কিন্তু আপুনি কেনেকৈ ভালকৈ চাব পাৰিব, ইয়াৰ বাবে আপুনি চাওক ইয়াতে লিখা আছে ডাউনলোড PDF বুলি এখন আছে। চাওক আপুনি ৰেড কালাৰ অপশ্যনটো ডাউনলোড PDF যিখন লিখা আছে ইয়াতে আপুনি ক্লিক কৰি দিব। তো ডাউনলোড PDF ক্লিক কৰাৰ লগে লগে এখন লিষ্ট ডাউনলোড হৈ গ'ল। তো এই লিষ্টৰ পৰা আপুনি আপোনাৰ নামখন চাব পাৰে। যদিহে ইয়াতে আপোনাৰ নামখন আছে তেতিয়াহ'লে আপুনি অৱশ্যই চৰকাৰী ঘৰ লাভ কৰিব, ঠিক আছে। তো আশা কৰিছোঁ ভিডিঅ'খন আপোনালোকৰ হেল্পফুল লাগিছে আৰু ভাল লাগিছে। যদিহে ভাল লাগিছে অৱশ্যই চেনেলখন ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'খন লাইক কৰক। তো আজিৰ কাৰণে বিদায় লৈছোঁ, দেখা হ'ব আপোনালোকৰ নেক্সট ভিডিঅ'ত। অৱশ্যই ছাবস্ক্ৰাইব কৰিব।